নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ব্লগ টেনশ্যনলৈ। আজি ৰাতিপুৱাই ওলাই আহিছোঁ। এয়া সঞ্জু আছে মোৰ লগত। বঢ়িয়াকৈ ৰাতিপুৱা 7:30 বজাতে ওলাই আহিলোঁ ঘৰৰ পৰা। আৰু আছে দুজনমান ব্যক্তি উঠাব লগা। এটা ধুনীয়া প্লেচত যাম। থাম্বনেইল আৰু টাইটেল চাই গম পাইছে চাগে ক'ত যাম। আমি গা চা ধুবৰ কাৰণে ধুনীয়াকৈ একদম কাপোৰ লৈ আহিছোঁ। সঞ্জু একদম পূৰা এইবিলাক লৈ আহিছে ৰ'ব, এই বেগত তাৰ পূৰা কাপোৰ। এই পলিথিনটো যে দেখিছে, এই পলিথিনটো তাতে মোৰ আছে ধুনীয়াকৈ। হাফ পেণ্ট আছে, গেঞ্জি টাইপৰ হেৰি আছে, টি চাৰ্ট। এইটো একদম পূৰা ড্ৰেছ কৰি আহিছে একদম। বা এই নলবাৰী বেতাল যেন বেতালে এইটো ড্ৰেছ পূৰা মাৰে আৰু একদম। ই পূৰা ৰেডি হৈ আহিছে গা ধুবৰ কাৰণে। ধুনীয়া লাগিব, ভাল লাগিব, ঠাণ্ডা পানী, বঢ়িয়াকৈ এনজয় কৰিম। আপোনালোককো দেখাম কেনেকুৱা কি। আহাৰে পূৰা একদম বেগ চেগ লৈ ৰবা, এই খুলিব লাগব। হা ভিডিঅ'ত দেখাওঁ, ভিডিঅ'ত ভিডিঅ'ত দেখাব। মানুহ একদম। আমাৰ এজন উঠিল, এয়া পৱন। বঢ়িয়া, টেনশ্যন নাই। এতিয়া দেৰি কৰিছে অলপমান, আমি ৰখিব লগা আজি যাই পেলাই। এইজন ব্যক্তিৰ কথা এটা মই কৈ দিওঁ। এজন আমাৰ সংবাদ মাধ্যমৰ লগত জড়িত, কিন্তু ইয়াৰ নাম পৱন। ই কবিতা লিখি ভাল পায়। আৰু এজন উঠি আছে, তেওঁ কবিতা আবৃত্তি কৰি ভাল পায়। তেখেতকো দেখাই আছোঁ, দুয়োকো বহাই দিম পিছফালে। দুয়ো সংবাদ মাধ্যমৰ লগত জড়িত ধুনীয়াকৈ। আমি আগফালে আছোঁ, আমি বেকাৰ, আমাৰ কাম নাই। সিহঁতে কিবা কৰি থাকে আৰু কিবা কিবি। বাকী কাপোৰ চাপোৰ লৈছে নেকি পুৰা? একদম কাপোৰ থোৱা গিল থোৱা এটা লৈছে। এই বা আজি গা ধুবই, আজি গা ধুবই। ই ফাইনেল উঠাই ল'লো। আৰু এজন কাপোৰ উলিয়াইছে। এইজন মই কৈছোঁ অলৰেডি, ই কবিতা লিখি ভাল পায়। আৰু এইজন আমাৰ সংবাদ মাধ্যমৰ লগত জড়িত, কবিতা আবৃত্তি কৰি ভাল পায়। ভইচটো বৰ ধুনীয়া। কিবা ড্ৰাইভাৰে দি থাকিব লাগিব। 500 টকা পাইছিল, 1500 নিছিল। ড্ৰাইভাৰে লগে লগে ষ্টাৰ্ট কৰি কুইক একশ্যন। কি দে 2000 টকা দিলোঁ মই। 500 টকা পাইছি, 1500 টকাত লৈ গৈছি। মই গুচি যাওঁ বুলি ভাবিছিলোঁ, দিলোঁ আৰু। কমি আছিল নে ঠিকে আছিলে ভাই? কম আছিল। এইবিলাক কি গাড়ীখন ঘৰত চেক নকৰা নে কি? গাড়ীখন কি ঘৰৰ পৰা বেলেগত নাযায় নেকি? এইবিলাক কি এইবিলাক ফাল্টু? হাৱা পিছফালে বহি আছে। হাৱা পিছফালে বহিছে? কোন হাৱা? এইটো হাৱা নেকি? পৱনো কি হাৱা? এনে পইচাটো হলো না। পৱন মানে হাৱাটো ই দিব পাৰিলো। ধুনীয়া এটা মোবাইলটোত ইমান ব্যস্ত ই। কাহিনী বহুত আমাৰ চিৰঞ্জিতে ক'ব। ই মানে মোটামুটি চাদন কি কৈছা? গান আজি গান। তুমি গানে গানে, তুমি সুৰে সুৰে, তুমি মোৰ উশাহতে, তুমি আকাশতে, তুমি দাৰতে, তুমি মোৰ হৃদয়তে। তুমি গানে গানে, তুমি সুৰে সুৰে, তুমি মোৰ উশাহতে, তুমি আকাশতে, তুমি দাৰতে, তুমি মোৰ হৃদয়তে। এই নলবাৰী পালোঁ। আমি নলবাৰী হৈ যাম দাৰাগাঁও, বৰমা হৈ সোমাম। এতিয়া আমাৰ প্ৰণীতা ফেমাছ ৰেষ্টুৰেণ্ট, কিবা এটা আমি ব্ৰেকফাষ্ট কৰি লওঁ। চিৰঞ্জিতা কি কয়? আমি আচলতে কণিকা পাৰ হৈ আহিলোঁ কথাত ধান্দাতে। যিটো মহলা আজি ইমান দিনৰ মূৰত আমি লগ হৈছোঁ, কণিকা খাব লাগিব। কিবা এটা খাব লাগিব ন? ভাইগন আছে, খাব। ই মই নাখাওঁ বুলি কৈছিল একচুৱেলি। মৰমৰ ল'ৰা আমাৰ, মৰমৰ ল'ৰা। বঢ়িয়া, টেনশ্যন নাই। এতিয়া আমাৰ সঞ্জু কি কয়, কি খাম বুলি ভাবিছে? যাই লওঁ। আমি কণিকা ৰেষ্টুৰেণ্ট আমি বহুত আগৰ পৰা যোৱাকালি আমি কথা পাতিছিলোঁ। হয় নেকি? এতিয়া কৰি দিছে আইটেম কি আছে, আইটেমৰ ওপৰত ডিপেণ্ড কৰি আমি আইটেম বহুত থাকোঁ। দামী ৰেষ্টুৰেণ্ট ক'ত ইমান খাব পাবি? অলপ কমকে চাই লওঁ। বাজেটৰ কথা আছে। আমি কিবা এটা সৰুকৈ খাম ব্ৰেকফাষ্ট হিচাপত। খাম। আমাৰ এতিয়া মোটামুটি খোৱা আহিল। বনিতাত সোমাই পেলাই এয়া ধুনীয়াকৈ ফোনত ব্যস্ত হ'ব পাৰোঁ। পুৰি এওঁ নাই, তেওঁক লগান দিছোঁ আজি, নাখায় বোলে। মেইন কথা সি কৈছে মোক যে প্ৰণীতাত নাহি পেলাই মিঠাই নাখালে কেনেকুৱা হ'ব? ইমান ডাঙৰ ডাঙৰ মিঠাই। আমি খাম, আমি পুৰিটো খাই লওঁ। আমি অলপ খাৱাত ভাল, মানে কথাটো সেনেকুৱা। ই কমকৈ খায়, চলটো ভাল। কি কয় আমি
এই মিঠাই খাব আমি প্ৰতিদিনৰ পৰা খাই পেলাই ওলাই আহিলোঁ ধুনীয়াকৈ যাই আছোঁ নলবাৰী হৈ আমি বৰমা পাম এতিয়া বৰমাৰ পৰা সোমাম বাক্সা ডিষ্ট্ৰিক্টৰ তাতে আছে ধুনীয়া দাৰাগাঁও প্লেচটো একদম ধুনীয়া এইটো ঘৰলৈ ভূটানৰ পৰা নামি আহিছে নেকি এইটো নদীটো তাতে ধুনীয়াকৈ আমি গা পা ধুম ধুনীয়াকৈ সকলো দেখাম আৰু সকলোৱে যাই আছে আমি ভাবিলোঁ ধুনীয়াকৈ লগৰ কেইজন চিৰাজীৱ দাই ক'লে আমাৰ মেইন মানুহ হয়নে আৰু কিবা আছে বা নহয় আমাৰ দাৰাগাঁও যোৱাৰ কথাটো তুমি ক'লা ফাৰ্ষ্ট সকলোৱে যাই আছে হয়নে ভাল লাগিব আমাৰ ইয়াৰ পিছতো আজি প্লেনিং হ'লে দাৰাগাঁও পোৱাই নাই আমাৰ সঞ্জু ক'ত আছে ছেকেণ্ড গ্ৰাছলেণ্ড আকৌ আমি গ্ৰাছলেণ্ড যাম দেখাই থাকিম সকলোবিলাক আজি যাই লওঁ ভালে ভালে ধুনীয়াকৈ আপোনালোকে আহিব আমি যাই লওঁ তাৰপিছত কৈ আছোঁ ফিডবেক দিম কেনেকুৱা লাগে কি ধুনীয়া গৰমত তাতে ধুনীয়াকৈ পানীত শুই চাই থাকক তুমি গানে গানে তুমি সুৰে সুৰে তুমি মোৰ উশাহতে তুমি আকাশতে তুমি দাৰতে তুমি মোৰ হৃদয়তে তুমি গানে গানে তুমি এইফালেদি আহি আপোনালোকে বৰমাৰ পৰা এনেকৈ অভাৰব্ৰিজ এখন পাব তলেদি সোমাই আহি এইফালেদি মানে অভাৰব্ৰিজৰ তলেদি সোমাই চিধা যাব লাগিব বৰমাৰ অভাৰব্ৰিজৰ তলেদি আহি একদম এইটো ৰাস্তাদি চিধা দাৰাগাঁও বৰমৰ পৰা আমি প্ৰায় 35 কিলোমিটাৰ সোমাই আহিলোঁ আহি পেলাই এয়া গেট পালোঁ ইয়াত অলপমান আমি টেক্স ভৰিব লাগিব কিজানি ৰখিব দিছে এটা কিবা এটা দিব লাগে ঠাইত সোমোৱাৰ বাবে এটা কৈ দিয়কচোন অকণমান আমি আহিছোঁ চাংচাৰি মাৰুতি কিমান লয় 200 লয় আৰু বাইকৰ 50 আৰু বাকী ডাঙৰ গাড়ী সোমালে বাছ চাছ 600 ইয়াত এতিয়া আমি 200 টকা দিব লাগিব একো নাই বাৰু কিমান পালোঁ না 400 এতিয়া 200 টকা লৈছে আমাৰ চাৰিটাত আগত ওলাই আহিব লাগিব আৰু 4টাত ওলাই আহিব লাগিব আমি এইখন দি দিলে পাছ বাছ চাছ আনিলে 600 টকা ভৰিব লাগিব আৰু বাইকত 50 টকা আৰু 4টাত ওলাই আহিব লাগিব এই বম আপ এটাত নামি আহিলোঁ আমি এয়া মেইন প্লেচ পালোঁ দাদা এজনক সুধিলৈ যাব পাৰিম বুলি কৈছে সনীপ দা আমি বিশ্বাস কৰি আমি গাড়ী নামাই দিছোঁ দাদাৰ বিশ্বাস এতিয়া উঠাওঁতে দাদাই বিশ্বাস ৰাখাই নে নাৰাখাই সেইটো ঠেলাব লাগিব আৰু বেলেগে উঠাই থকা বুলি কৈছে আহি পালোঁ গাড়ীখন পাৰ্ক কৰি ল'লোঁ ধুনীয়াকৈ সঞ্জু দাদা আমাৰ হাফ পেণ্ট চাফপেণ্ট মাৰি আহিছে আমি এতিয়া হাফ পেণ্ট চাফপেণ্ট পিন্ধি লওঁ অকণমান গা ধুম বুলি ভাবিছোঁ সেইকাৰণে আছোঁ দেখাম কেনেকুৱা লাগে ভালে পৰিৱেশটো বেয়া নহয় এইফালে হোটেল চোটেলো আছে খোৱাৰ কাৰণে ব্যৱস্থা আছে আমি খোৱা একো লৈ অহা নাই বেলেগ ভিডিঅ' চাই পেলাই গৈছি ইয়াতে হোটেল থকা বুলি গম পাইছোঁ সেইকাৰণে আহিছোঁ ইয়াতে খাম কাপোৰ চাপোৰ সলাই লৈ তাত যাওঁ লগ পাই আছোঁ গাড়ীৰ পৰা পূৰা একদম ড্ৰেছ চেছ কৰি নামি আহিলোঁ ড্ৰেছ মানে কি আৰু হাফ পেণ্ট পিন্ধি আছোঁ পানীত নামিম যিহেতু এয়া খোৱা পানী আনিছোঁ ইয়াত থৈ দিম গা ধুই থাকিম উঠি আহিম পানী খাম ধুনীয়াকৈ পৰিৱেশটো চাওকচোন কি ধুনীয়া লাগিছে এইবিলাক অ' বা এইটো চাওকচোন কি দকৰা চলি হে অ' বা ক'ত গেলি বা এইবিলাক ইয়াৰে ল'ৰা সদায় এইবিলাক কৰিয়ে থাকে গম পাই থাকে ক'ত কেনেকুৱা কি আছে আমি সাৱধানভাৱে অলপ ঘূৰিব লাগিব ক'ৰবাত ফিল্ড থাকে কিবা থাকে চাব লাগিব কিবা কৈছে এয়াই শৈশৱ আমি শৈশৱ বুলি ক'লে আমাৰ এইটো শৈশৱেদি আছোঁ কথাবোৰ আচলতে শৈশৱ আমি উভতি আহিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে আমি এবাৰ নামো আছে না আগত হা অ' বা বস্তাটোত কে লুকাইছা অ' বা আগৰ ফালে কেনেকৈ অসমীয়া বুজি পা নে নাপায় এই চলি অসমীয়া বুজি পা নে নাপা নাপা যদি কেনেকৈ ক'লি নাপা বুলি হা অ' কথা ক'ব লাজ কৰে দে এই বাবা বস্তাটো চাওক আহি পেলাই এইটো লোকেশ্যন ঠিক কৰিলোঁ আমি কি ধাৰ বৈ আছে চাওকচোন ইয়াত গা ধুম বঢ়িয়াকৈ চিৰঞ্জিতা ভাল লাগব এইটো ধুনীয়া মই চেঞ্জ কৰি আছোঁ একচুৱেলি মই গামোচা সঞ্জু ভাল হ'ব এইটো ধুনীয়া বঢ়িয়া ন নাইচ প্লেচ একদম ফটো ই আমাৰ পৱন ফটো তই কি ধাৰ আছে চাওকচোন নামিবলৈ ভয় লাগিছে অকণমান আছোঁ ৰ ফটো চলি আছে আমাৰ ফটো বঢ়িয়া এতিয়া গা ধুম কি প্ৰতিযোগী পৱন মানে ল'ৰাটো অলপমান ক্ষীণ নে ভালকৈ ধৰিবি হা উঠাই লৈ যাব চাবি
একদম উজ্জ্বল হৈ গেলে দিগদাৰ হ'ব এইয়া এবাৰ দ্বিতীয় প্ৰতিযোগী সঞ্জু কেনেকুৱা মই পৰিব ধৰিছিলোঁ ইয়াতে শিলত বঢ়িয়া এই আমাৰ তৃতীয় প্ৰতিযোগী ৰেডি হৈছে মই চতুৰ্থ বহি আছোঁ এই আমাৰ বাকী দুজন গৈছে ধুনীয়াকৈ বঢ়িয়া ৱাটাৰপ্ৰুফ নহয় কৃষ্ণ জয় মা ভৱানী বঢ়িয়া বঢ়িয়া সঁচাকৈ ভাল লাগিছে আহি ধুনীয়া ইয়াত বেলেগ একো নাই আৰু গা চা ধুব পাৰে ধুনীয়াকৈ ইয়াত খোৱা লোৱা আছে টাইম স্পেণ্ড কৰিব পাৰে সেয়াই আৰু আমাৰ ঘৰৰ পৰা প্ৰায় 100 কিলোমিটাৰমান হৈছে ন 100 কিলোমিটাৰমান হৈছে বৰঙৰ পৰা ইয়াত 35 কিলোমিটাৰ ভিতৰত আহিব লাগে আৰু খোৱা মনে মোৰ বুজিব নোখোজে প্ৰতিপল তোমাকে কাষতে বিচাৰে আকলো আহিয়াতে মৰম উপচে তোমাতে গা ধুলো ইয়াতে আছে এই খুঁটটো মানে উঠাই লৈ যাব খোজে তলত শিল আছে শিলত ধৰি পেলাই ৰখি আছোঁ কেনেকুৱা শিল পৱন ভাল লাগছে সঁচাকৈ ভাল লাগছে মানে এনেকুৱা ধাৰ আপুনি এটা ৰখিব নোৱাৰে আপুনি যদি শিলত ধৰি নাথাকে লৈ গুচি যাব ইয়াত অলপমান সময় আমি থাকলোঁ বঢ়িয়াকৈ এবাৰ আকৌ অকণমান আগৰ ফালে যাম সঞ্জু ৰণবীৰ আগৰ ফালে যাওঁ আগৰ ফালে ভাল লাগিছে ন বহুত বেছি ভাগৰ লাগছে না মই ভাগৰ লাগিছে যদি ভাগৰ অনুভৱ হোৱা নাই তোমাৰ লগা না তুমি মানুহটো এই ফটো উঠোতে ব্যস্ত হৈ থাকিলে সি হোৱা নাই গা বেছি আমি ধুনীয়াকৈ ধাৰত তাৰমানে আমি পাৰ হৈ গৈছোঁ তাৰপৰা সিটো ফালে পাৰ হৈ গৈছোঁ আকৌ পাৰ হৈ আহিছোঁ ঘূৰি মানে একদম ফটো লৈ যাব খোজে তথাপিও আমি চেষ্টা এটা কৰিছোঁ Let's enjoy here. I think you also enjoy. Okay. গা চা ধুই আহি একদম ধুনীয়াকৈ আকৌ ড্ৰেছ পাতি কৰি ল'লোঁ বালি বহুত পানীটোত কেৱল বালি মানে একদম পূৰা গাত বালি নাযায়েই ড্ৰেছ চেছ কৰি ইয়াত মানে খোৱাৰ অৰ্ডাৰ কৰিছোঁ কিবা কিবি হোৱা নাই হ'ব আৰু খাই ল'ম খাই লৈ পেলাই ইয়াৰ পৰা ওলাই দিম অকণমান ফুৰোঁ এতিয়া কাপোৰ চাপোৰ সলালোঁ ধুনীয়াকৈ গা চা ধুই কেনেকুৱা লাগিল খুব সুন্দৰ আহিব সকলোৱে শিৱাদীপ দা কেনেকুৱা অনুভৱ ধুনীয়া কিন্তু কথা এটা হ'ল এইটো ব্লগ ন ব্লগ হয় চবেই চাব বিশেষ কথা এটা আছিল কেনেকুৱা নাই এতিয়াতো কৈ দিলে মানে নাচাওঁ হয় নেকি দেৰিকৈ ক'ম ঠিক আছে পৱন অনুভৱ খুব ধুনীয়া খুব ধুনীয়া গা চা ধুই কেনে বালিটো কেনেকুৱা বালি একদম বঢ়িয়া সেইটো অলপমান অশান্তি দিছে ন এতিয়া কিন্তু ছিজনত কিজানি সেই হয় বস্তুটো এতিয়া বালিটো আহি আছে বেছিকৈ গাত পূৰা বালিটো লাগি যায় তথাপিও বেয়া লগা নাই ধুনীয়াকৈ গা চা ধুলোঁ ব্যৱহাৰ কৰিব গামোচা লাগিব কিন্তু গামোচা লৈ আহিব বালি মুচবৰ কাৰণে বেলেগ হেৰি একো নাই তুমি মোৰ হৃদয়তে খাব আহিলোঁ ইয়াতে অৰ্ডাৰ কৰিছিলোঁ ইয়াতে ভাত আহি গ'ল গাহৰিটো অহা নাই এতিয়া এয়া আমাৰ কেঁকুৰা এয়া পৱনৰ সঞ্জুৰ কাৰণে কেঁকুৰা উইথ মেচকা টেঙা মেচকা টেঙা নেকি কি টেঙা মেচকা টেঙা আমাৰ গাহৰিটো অহা নাই ছাৰ কি ক'ব অপেক্ষাৰত গাহৰি আহি গ'ল এতিয়া ভাতটো ধুনীয়াকৈ খোৱাত ব্যস্তই বাৰু চবেই খাই লৈ লগ পাই আছোঁ মানে একেবাৰে ওলাই যাম আৰু ইয়াত চাওক আমি আহোঁতে পানী অলপ আহিছিল
4টামান বজাৰ পিছত পুৰা পানী ভৰ্তি হৈ যায় আৰু একদম পুৰা লেতেৰা পানী হৈ যায় আপোনালোকে আহিলে সোনকালে আহিব আৰু এতিয়াতো 4টা বজাত ওলাবই লাগে আমাৰ এতিয়া গাড়ীখন উঠাব লগাৰ কাৰণে আমি নামি দিছোঁ বৈদ্য আপিটো ধুনীয়াকৈ উঠাই আছে এতিয়া চিৰাজীৱ দা খোজকাঢ়িছা গাড়ীখন উঠাইছোঁ পাহাৰ টাইপ যে এটা ভাল লাগিল এক্সপিৰিয়েঞ্চটো ন বঢ়িয়া 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 এতিয়া বাই বাই দাৰাগাঁও বাই বাই সেনেকৈ এটা দিন বন্ধুবৰ্গৰ সৈতে পাৰ কৰিলোঁ আৰু ঠাইডোখৰৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আজিলৈ এৰিছোঁ ধন্যবাদ।